হাই হেল্ল' নমস্কাৰ বিতুল চৈনাৰী ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ব্লগছটো অলপ বেলেগতকৈ বেলেগ হ'ব। তো আজি মানে গাইজ মানে নলবাৰী অলটো শ্বুটিং আছে, তো শ্বুটিং চলালে অলপ ব্লগছ বনাই দিওঁ বুলি ভাবিলোঁ, তো বনাই দিলোঁ। তো কেনে পায় আপোনালোকে ভিডিঅ'টো চাব। তো ভিডিঅ'টো আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। তো গাইজ আমাৰ লগত আজি বহুত দিন পাছত বিতুল আহিছে শ্বুটিঙত, নলবাৰী ৱৰ্ল্ডৰ শ্বুটিঙত। মানে এতিয়া বাজিল প্ৰায় 6:05 হয় না বিতুল? হয়। তো 6:05 বাজিল। তো বিতুলে বহুত দিন পাছত আমাৰ লগত আহিল। মানে সি সময়ৰ মূল্য বহুত ভালকৈ বুজি পায়। তাক মাতিছিলোঁ আমি 6টাতে, সি মানুহটো 5:40তে আহি ৰেডি, কিন্তু বাকীকেইটাৰ হোৱা নাই। তো বাকীকেইটা ওলাই আছে। কি ক'বা বিতুল? আমি যাই আছোঁ, ভিডিঅ'টো চাই থাকক গাইজ শেষলৈকে। মজাকে দেখে। আৰু এটা ইণ্টাৰেষ্টিং কথা, আজি আমাৰ লগত আছে কেপি ব্ৰাদাৰ্ছৰ মুন বৰ্ণজিৎ। তো তাকো দেখা পাব ব্লগছটোত। তো চবে চাব, ধামাকা আৱাজ আহি আছে। এয়া কি গাড়ী? আৰটিআৰ না? আৰটিআৰ লৈ বিতুল ৰাওনা হ'ব এতিয়া। তো এটা সৰু চলি আছে, তাক লৈ আহোঁ ফাৰ্ষ্ট, তাৰে পিছত যাই আছোঁ দলে তলা হাজো। এয়া আমি গাইজ যাই আছোঁ এই চলিটোক আনবা। এয়া বিতুলে আমাৰ একদম ড্ৰাইভিং কৰি আছে। জানেই গাইজ, মানে বিতুলে কি বঢ়িয়া গাড়ী চলায়। আৰু চলিটোৰ কিন্তু কণ্ট্ৰল আছে, চলাব পাৰে জোৰত গাড়ী, কণ্ট্ৰলটো মেইন। আপোনালোককো কৈছোঁ, কোনোবা যদি জোৰত চলা মানুহ আছে তো কণ্ট্ৰলটো আগতে নিজৰ, তাৰে পিছত গাড়ী চলাব। জোৰত চলালেও কথা নাই বাৰু দেই আৰু। তো গাইজ মানে ইনকে যাই কিনে আমি এটা সৰু চলিৰ পাৰ্ট লাগে, তো ইয়াক লৈ আহিলোঁ গাড়ীত উঠে। তো এতিয়া যাই আছোঁ আৰু এতিয়া আমি হাজোত গাইজ। তো আমাৰ তাতে লোকেশ্যন আছে, শ্বুটিং হ'ব তাতে। চাই থাকক ভিডিঅ'টো শেষলৈকে। হাজোত আমাৰ শ্বুটিং কৰি হ'ব, আপোনালোকে সকলোখিনি গম পাই যায়। ভিডিঅ'টো চাই গাইজ যাবা। এইফালে দুখনক ৰাইড কৰি দিছোঁ, বাইক চলাব দিছোঁ, মই বহি আছোঁ গাইজ। চাহ বিৰিয়াই শেষলৈকে চাই থাকক ভিডিঅ'টো। অপূৰ্ব আছে। তো এইফালে হিৰণ্যক লগ পালোঁ। গাইজ ইটা বাজিল প্ৰায় 7:10 মান হ'ল। তো আমি আহি কিনে হিৰইনৰ ঘৰ পালোঁ। তো হিৰইনৰ ঘৰত আহি মানে মুনে এনেকৈ ঘুমে গৈছে। তাক মানে বিচনা লাগে, অকল বিচনা পালে তাক অকণ কেংকে বিচনাত চাকচোন কেংকে মানে মোবাইল টিপি আছে। আৰু এবাগে প্ৰকাশ আৰু বিপুল দা আৰু বিতুল লগতে তামান এনজয় আৰু এইটো আৰু কি ক'ম দেই। আৰু মানে কি জানে না গাইজ, ইয়াতে চাহক ৰখি আছে, গমেই পায়। বনে কৈ আছে মানে চাহ লাগে তাক। এইটো কিন্তু নোট কৰিব লগা কথা, তাক চাহ লাগে। ই হাঁহি চাক তাৰ। আৰু এবাগে আছে আমাৰ গছ, আজিৰ ভাইটি হ'ব ই পেটলাই। এই এনকে থাকাতে আমাৰ চাহ আহি গ'ল। তো চাহ দিবাই নাপালাক, জুমনি আগে ললাকে। পিঠাখান আগতে আউগে দিলাক, মৌৱাখান ল'লোঁ আৰু লৈ কিনে এতিয়া খাব লাগে আৰু পটাপট শ্বুটিঙত যাব লাগে। আৰু এইভাগে বিপুল দেও কম নহয় খত, মুনেতো ললাকে। সি কিন্তু নাস্তা নাখালাক গাইজ, চাহ দুটাই খাব নেকি? নাখায়। প্ৰকাশক এটা দিলাক, সি এটা ললাক। আৰু এবাগে বিতুলে তোৰ খাবা পালে আকৌ নাংকে তাক। তো এনেকৈ খাই লৈ কিনে এতিয়া যাব লাগে শ্বুটিঙত পটাপট। তো এতিয়া বাজিল 7:20-15 মান হ'ল বাৰু। তো এতিয়া চবেই এনেকৈ চাহটো খাই কিনে যাব লাগে হ'লে আৰু। এতিয়া খোৱা ভালকৈ খোৱা, পূৰা মাৰি আছে চাহতে দেই আৰু। এইজনী এইটো। তো গাইজ মানে আমাৰ ফাৰ্ষ্ট লোকেশ্যন হ'ল পুৱামক্কা। তো পুৱামক্কাত আহি কিনে এনেকৈ মানে আমাৰ বনৈ মুনে আমাৰ ধূপ জ্বলাত ব্যস্ত। তো আমি প্ৰথমতে ধূপ জ্বলাই লওঁ, যিহেতু মানে প্ৰথম শ্বট হ'ব। ৰাতিপুৱা বাজিল এতিয়া 8টা বাজি গ'ল। তো এয়া আছে প্ৰকাশে গিম্বেল ঠিক কৰি আছে। আৰু বাকীকেইটা মেম্বাৰো অলপ সহায় কৰি দি আছে। মানে ফাৰ্ষ্ট বন্তি মানে কি বুলি কয়, ধূপটো জ্বলাই কিনে শ্বটটো ল'লে ভাল আৰু ভগৱানৰ নাম লৈ। গতিকে সকলোৱে এনেকৈ ৰেডি হৈ আছোঁ। প্ৰথম শ্বটটো ল'বা একলেগি যাই আছোঁ। চবে বিতুলে দেখে থাকব। এবাগে হিৰইন আছে, দেখে থাক। ইপিনে আছে হিৰইন, কেমেৰা ফিট কৰি আছে প্ৰকাশ। আমাৰ ইফালে আছে বছ স্ক্ৰিপ্ট ৰাইটাৰ।
পজ দেখছে না নাই গাইজ তো গাইজ মানে আমি যাই আছোঁ এতিয়া ওপৰত দেখি লোকেশ্যন চেঞ্জ হৈছে এফালে চাই থাকক নে কিবা গণ্ডগোল দেখাই যাই থাকি মই ভিডিঅ'টো দুটা শ্বট কমপ্লিট হ'ল অলপ বাকী আছে তো কেনে লাগিলে আমাৰ লগত ভিডিঅ' কৰি বৰ্তমান ঠিকে ৰ'দ নাই এতিয়া ভোক লাগছে নেকি কল খাম দিবলৈ কলাম বাজাব মেকআপ নাই উপায় নাই আমি পুৰা একদম ব্লেক ব্লেক পিন্ধি আছোঁ ভোক লাগছে তোমাৰ ৰাতিপুৱা ফুৰিব আৰু দৃশ্যটো বিকাশ আগত এই ইয়াত হয় মানে আমি চাহ খাইছিলোঁ ই 7টা চিঙৰা খাইছে চিঙৰা সেইটো গাইজ এয়া আজি আমাৰ লগত আছে মুন্দা পিবি ব্ৰাদাৰ চবে চায়ে তো কৈ দিয়া বিতুল চৈনাৰী চেনেলটোৰ কথা কিবা সকলোৱে ভিডিঅ'বিলাক চাব তাৰপিছত ভাল লাগিব অভিয়াছলি ভাল ভিডিঅ' বনাই যিহেতু তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক চাই থাকক কিনো আপোনালোকে ফ্ৰীতে ছাবস্ক্ৰাইব কৰিব লাগে লিংকটো ভৰাই দিম আমি আপোনালোকে কেৱল ছাবস্ক্ৰাইবটো কৰি দিব অলপ লাইক চেক কৰি দিব এই আইপাড গিম্বেল আইপাড জুমন रुको जरा सबर करो আৰু সেইপাত দেই এইটো সৰু চলি দে আৰু গাইজ মানে আৰু কি ক'ম আমাৰ হিৰইনৰ মানে হয়ে নাই কিবা কিবি কৰি আছে বাকী আছে হিৰইন ইয়া কেনে লাগছে শ্বুটিং কৰি অঁ ভালে লাগছে বোলে অঁ ঠিকেই আছে বঢ়িয়া আৰু বাকী এটা ছটা আছে বস্তা গাইজ এতিয়া আমি মানে অলপ পেট পূজা কৰিব লাগে মানে তাৰমান ভোক লাগছে ৰাতিপুৱা আজি ওলাই আহিছোঁ ঘৰৰ পৰা দেখে না এইটো খাই এটাকে দেখক এইটো খাই কিনে আৰু শ্বুটিং আছে তো আমাৰ 30% কমপ্লিট হৈছে 70% বাকী আছে তো চবে চাই থাকক গাইজ মানে আমি আছোঁ পৰা চিধা যাম এতিয়া বিলটো জুমনে দি দিলাক টেনশ্যন নাই এতিয়া আমি যাই কিনে আৰু শ্বুটিঙকলৈকে যাব লাগে তো বিচাৰিব দিব লাগে সি ক'তবা গ'ল তো আহি আমি মই মানে অকলে আহিলোঁ আহি কিনে গাড়ীৰ কাষে পালোঁ আৰু ক'তবা গ'ল চাওঁ আৰু জুমন তো মানে এটা কথা হৈছে গাইজ কি বুলি কয় চবকেইটাই খালোঁ কিন্তু মানে মুনে একো নাখালা সেই বোলে শ্বুটিং পেকা ভৰ পাছতহে কিবা এটা খাব মজাকৈ এৰে ভিতৰত এচি লাগে কিনে মজাকৈ বহি আছে দে আৰু আমাৰ কপিল ফটোশ্বুট হৈ আছে মানে নিউ হিৰ' আমাৰ নিউ হিৰ' এইটো চাওক কি লুচি ফুলা দিছে হিৰ' ফাইনেলি এতিয়া শ্বুট এটা হবা যাই আছে মানে কি কম আৰু এইটো চাওক কি পূৰ্ব চিম্বল এইটো মৎস্যহী নিজে বনাই লৈছোঁ চাওক ৰাতিপুৱা আহিয়ে ৰানিং কৰিছোঁ আজি বম ৰানিং কেমেৰামেন জুমন ফ'কাছ হৈছে একচন নেযাওঁ বুলি কৈছিলে নাই নেযাওঁ মই কাটিছ সুন্দৰ ৰিয়েকশ্যন দিছে
ষ্টৰি লৈ আছোঁ। তো আমাৰ 70% শ্বুটিং কমপ্লিট। এবাকে আছে মুণ্ডা কিবা ক মই শ্বুটিং কৰাই নাই, হাফ পেণ্ট মাৰি ঘূৰি আছে। তো আহিবাৰ পৰা হাফ পেণ্ট পিন্ধি ঘূৰি আছে, বহুত কমফৰ্টেবল ফিল কৰে হাফ পেণ্ট পিন্ধি। আৰু এবাকে আহিবাৰ পৰা লং পেণ্ট পিন্ধি আছে আৰে চাওক দে यार বেটলাই আহিছে দেখোন গাইছ। তুমি আগত নাযাবা আছো নাই বা অলপ মৰমত ক'বা না তুমি। গাইজ মানে আমাৰ ভিডিঅ'টোত এটা মৰা শ্বট ল'ব লগা আছিল। তো আমি মানে বেলেগ লোকেশ্যন নাপালোঁ, যিহেতু মানে গধূলৈ আহি আছিল। তো আমাৰ লগত আছিল মুনু আছিল, কেপি ব্ৰাদাৰ্ছৰ চবেই গমেই পাইছে, আগতে ভিডিঅ'টোত দেখাই পাইছে। তো মানে আমি হাইৱে ৰাস্তাৰ কাষতে ল'ব লগা হ'ল। তো তাতেই লৈ দিলোঁ শ্বটটো। মানে মানুহ ইমানে বাঢ়ি গ'ল তাতে, তাৰমানে কি ক'ম আৰু, চবেই মানে সঁচা বুলি ভাবিছিল। পিছত গম পালে বাছাতৰ গাঁৱৰ মানুহবিলাকেও অলপ প্ৰথম সঁচা বুলি ভাবিছিল, তাৰপিছত কেমেৰা চেমেৰা আছে বাছত গম পালে আৰু আনকি মানে এটা ডাঙৰ কথা হৈছে কি, মানে তাতে পুলিচো আহি গৈছিল। তো পুলিচকো বাছত বুজাই কিনে ক'লাক আৰু গাইজ মানে ফাইনেলি আহি ঘৰ পালোঁ। এতিয়াক লাগি মানে নিজৰ ঘৰ বনাই মানে জুমৰ হাতৰ ঘৰকলৈকে আহি গ'লোঁ। তো ৰুণজুনৰ শ্বুটিং পেকআপ একদম কমপ্লিট, 100% শ্বুট কমপ্লিট। তো চবেই চাব ভিডিঅ'। 100% নাই, এটা শ্বট আছে হ'ব। এটা শ্বট আছে বাৰু, সেইটো আমি লৈ ল'ম পিছত। মানে 100 বুলিয়ে ক'ব পাৰি, 99% কমপ্লিট। তো চবেই ভিডিঅ'টো চাব, ভাল হ'ব বুলি আশা আছে। মানে বহুত আমাৰ পৰা আমি 100% দিব চেষ্টা কৰিছোঁ। জুমন প্ৰকাশ আছে, তো ভিডিঅ' কোৱালিটিটো ভালেই পাব আগতকৈ। তো সেয়ে আৰু চবেই চাব, লাইক কমেণ্ট শ্বেয়াৰৰ লগতে যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি হৈ যাব। কিন্তু শ্বেয়াৰ কৰিব, ভিউজ মানে একদম এটা কথা, মানে ভিউজটো বহুত কমি আছে, মানে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আহি আছে অতি সোনকালে, শ্বেয়াৰটো মেইন দাও।